হাই গাইজ, মই অজিত দাস, এডি ব্লগলৈ স্বাগতম। আজি মই বনাব গৈ আছোঁ জাতিলাও। জাতিলাও কেনেকৈ বনায় আপোনালোকক দেখুৱাম, আৰু লগতে মই জাতিলাও কেনেকৈ কাটোঁ সেইটোও দেখুৱাম আপোনালোকক। এইটো হৈছে মোৰ মিচিং। এই মিচিঙেদি মই কাটোঁ জাতিলাও। এই জাতিলাও কাটিলে বহুত সহজ হয়। আপোনালোকক দেখুৱাম কেনেকৈ কাটোঁ। আহক ভিডিঅ' ষ্টাৰ্ট কৰোঁ। কোনোবাই কয় জাতিলাও, কোনোবাই কয় এইটো পানীলাও। মই এনেকৈ সৰু সৰু কাটি লৈছোঁ। এতিয়া মই তাতে সোমাই দিছোঁ এনেকৈ। মই এনেকৈ এতিয়া মই কাটা হৈ গ'ল। এই চাওক, মাইকী মানুহ কাটা নিচিনা হৈছেনে? এয়া মই মাছ লৈছোঁ 3 টুকুৰা। এই কেৰাহীটো গৰম হ'বলৈ দিছোঁ। এই মাছখিনি মই পেলাই দিছোঁ কেৰাহীত। এতিয়া মই ভাজি ল'ম মাছখিনি। সম্পূৰ্ণ ভজা হৈছে। এতিয়া মই মাছখিনি তুলি ল'ম। চাওক, মই মাছখিনি এতিয়া ভজা হৈ গ'ল। এই মাছ ভজা কেৰাহীতে তেল আছিলে, তাতে মই পাঁচফোৰণ দিলোঁ, হালধি দিলোঁ, অকণমান নিমখ দিলোঁ। যিহেতু মানুহ কম আমাৰ, 2জন মানুহ, তাতে মই লাওখিনি দি দিলোঁ। এতিয়া মই মিক্স কৰি দিলোঁ। এতিয়া মই ইয়াতে ঢাকনিখন লগাই দিলোঁ 5 মিনিট সময়। এতিয়া মই ঢাকনি গুচাই চাওঁ লাওখিনি কি ধুনীয়া কৰি একদম গেলি গৈছে। মই ইয়াত অকণো খাৰ ব্যৱহাৰ কৰা নাই। কিছুমানে খাৰ দিয়ে, খাৰ দিলে লাওবিলাক গেলি যায়। মই একো নিদিয়াকৈ লাওখিনি গেলি দিছোঁ। চাওক কি ধুনীয়াকৈ গলি গৈছে, আৰু সম্পূৰ্ণ গেলি গৈছে, লাও বুলি চিনি নাই। এতিয়া মই মাছৰ টুকুৰাবিলাক পেলাই দিছোঁ। এতিয়া মই ঢাকনিখন লগাই দিছোঁ 5 মিনিটৰ কাৰণে। এয়া আমাৰ আঞ্জাখন উতল আহিছে। এতিয়া মোটামুটি আঞ্জাখন মই হ'বই এতিয়া, বেছি টাইম নালাগে আৰু। এয়া মই আদা লৈছোঁ। মই বিশেষ বস্তুটো আদা দিওঁ। আমাৰ আগতে মায়ে আদাই দিছিল এনেকৈ। যেতিয়া আঞ্জাখন হ'ব তেতিয়া মই আদাখিনি দি দিম। এই চব আঞ্জাখন দেখিছেনে কি ধুনীয়া হৈছে। একদম লাওবিলাক লাগি ধৰিছে মাছৰ লগত, লাও বুলি চিনে নাই। এতিয়া মই আদাখিনি দি দিলোঁ এনেকৈ, বুটলি মই আদাখিনি দি দিলোঁ। এই মোৰ আঞ্জাখন হৈ গ'ল। এতিয়া কমপ্লিট ৰেডি হ'ল। চাওক কি ধুনীয়া হৈছে লাও আঞ্জাখন। এনেকৈ খাই চাবচোন আপোনালোকে, কেনে পালে জনাব আপোনালোকে। আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে। আপোনাৰ মৰমৰ এডি ব্লগ চেনেলটো আজিলৈ আহিলোঁ।